friends, welcome to my YouTube channel Foods Goa in Assam Vlog. আমি বৰ্তমান আছো এই কন্দিম কেচিনো প্লেছত। আজি আপোনালোকক দেখুৱাম কন্দিম কেচিনো প্লেস। তো বলক ভিডিওটো আজি আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ। এই দেখিছে ফ্ৰেণ্ডছ কেচিনো প্লেস। ইয়াত নাইট পাৰ্টি চলি আছে। কিমান ধুনীয়া লাগে, আপোনালোকে আহিব ফ্ৰেণ্ডছ, ইয়াত অলপ এনজয় কৰি দেখিছে ফ্ৰেণ্ডছ, এইবিলাক প্ৰকাণ্ড এখন জাহাজ হয়। এইবিলাক ইয়াতে হয় ফিল্ম শ্বুটিং ইয়াৰ ভিতৰত। আৰু ইয়াতে বহুত ডাঙৰ জুৱা খেলে বাহিৰৰ দেশৰ পৰা আহে। যিহেতু এতিয়া কৰোণা ভাইৰাছ নাছিলে, লকডাউন চলি আছিলে, বাহিৰৰ দেশৰবিলাকক অহা ইয়াত নিষিদ্ধ কৰি দিছে। সেইকাৰণে ইণ্ডিয়াৰ যিবিলাক আছে সেইবিলাকে খেলিছে মানে খেলে চাগে। আপোনালোকে অকণমান সন্ধিয়া সময়ত ফুৰিবলৈ ভাল লাগিব। চাওক ফ্ৰেণ্ডছ, ইমান ধুনীয়া জেগাত আছোহি আমি। এয়া হ'ল ব্যস্ত গোৱা পঞ্জিম মহানগৰী। যদি আপোনালোকে পঞ্জিমতে আছে তেতিয়াহ'লেতো বহুত ধুনীয়া পৰিৱেশত আছে, বহুত ভাল জেগাত আছে আপোনালোকে। আমি আৰু বেছি দিন নাথাকোঁ গোৱাত, সেইকাৰণে অলপ এনজয় কৰি লৈছোঁ। আৰু 7-8 দিনমান আছে। আজি জানুৱাৰী 1 তাৰিখ হয়। অলপ ফুৰিব আহিলোঁ। মন আছিল সেইবিলাক ডাঙৰ জাহাজৰ ভিতৰত যাবলৈ, কিন্তু নোৱাৰোঁ যাব। মাণ্ডৱী ব্ৰিজ, 3 কিলোমিটাৰ এখন দীঘল ব্ৰিজ। আজি লাইটবিলাকো জ্বলাইছে। আজি ধুনীয়া দেখিব আপোনালোকে। তো
দলংখন দেখিছে, এইখন হ'ল 3 কিলোমিটাৰ দীঘল এখন দলং। ইয়াৰ ওপৰত বাইক, স্কুটি, দুচকীয়া বাহন সেইবিলাক যাব নিদিয়ে, কাৰণ হাৱা লাগি ওপৰৰ পৰা পৰি যাব বুলি কোৱা শুনিছোঁ, কিন্তু আজিলৈকে গৈ পোৱা নাই ওপৰেদি বাইক লৈ। তো চব কিমান ধুনীয়া লাগিছে দেখাত। এইবিলাক কেফেনবিলাক। তো ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগলৈ মই আৰু ভাল ভিডিঅ' বনাব চেষ্টা কৰিম। মোৰ অলপ কষ্ট হৈছে সেইকাৰণে মই অকণমান ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বেটা মোৰ এয়া শুই গৈছে, মই এনেকৈ বেটাক ল'ব লগা